হয় কোন হ'ব এইটো এইটো তামোলপুৰ মেইন চকত হ'ব আমাৰ হয় মেইন চকত তাত মানে অলপ বেলেগতকৈ বেলেগ হ'ব হা বা হয় মানে আমাৰ মানে ককা এটা বান্দৰ পুহিছিল হা আমাৰ মানে চেলুনত বান্দৰে চুলি কাটিব মাজে মাজে সেই মানুহজনৰ চুলিটো আপুনি কাটিব লাগিব পাৰিবনে মই চুলি কাটিম এনে দুডাল কাটি দিলে হ'ব মই নিজৰে চুলি কাটিম পোৱা নাই কি চুলি কাটিম আৰু সেইটোৰ পৰা আমাৰ কাষ্টমাৰটো বাঢ়ি যাব ন মানে সেইটো মানে অপেনিঙত তোমাক চাব আহিব ন বহুত মানুহ মই দুডাল চুলি কাটি দিব পাৰিম মই বাৰু কথা নাই তো নমস্কাৰ ৰাইজ আপোনালোক সকলোকে মোৰ নতুন প্ৰেংক কল ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ তো গাইজ থাম্বনেইল টাইটেল হ'ব গমেই পাইছে যে কাক প্ৰেংক কল কৰিম হয় আজি কৰিম ভাঙা টিভিৰ মানে ভাঙা টিভিৰ ইউটিউব চেনেলৰ দীপজ্যোতিদাৰ তিৰি মানে ভিডিঅ'টো অকচোন ৰিয়েলকৈ নহয় তো আজি আনিছা বা অলপ প্ৰেংক কল কৰিব চেষ্টা কৰিম তো আপোনালোকৰ থাম্বনেইল দেখা পাই গমেই পাইছে কাক কৰিম কি কৰিম আৰু টপিকটো আপোনালোকৰ থাম্বনেইল বা ইনট্ৰোত দেখা পাই গম পাইছে কেনেধৰণৰ হ'ব মই বাৰু গম নাপাওঁ বৰ্তমান তো বেছি কথা নকৈ ভালকৈ বহি লগাইছ ফাৰ্ষ্ট বেছি কথা নকৈ ফোনটো লগাওঁ আৰু অলপমান ধেমালি কৰিব ট্ৰাই কৰে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গ' তো গাইজ বেছি দেৰি নকৰি ফোনটো লগাওঁ আৰু আজি মানে অলপমান প্ৰব্লেম হ'ব কাৰণ এটাই মোবাইল আছে আৰু এটাই ভিডিঅ' বনাই আছোঁ তো ৰেকৰ্ডিং কৰাৰ কাৰণে আজি মোবাইল নাই তো অলপমান এডজাষ্ট কৰি ল'ব আৰু মই একদম কাষত থাকি মোৰ মুখখন চাব নালাগে কথাটো শুনি থাকিলে অলপ তো ফোনটো লগাওঁ অলপ কাষত থাকিব লাগিব যেতিয়া চাউণ্ডটো অলপ ক্লিয়াৰ আহে হেল্ল' হেল্ল' এইটো আনিছা ডেকা হয়নে হয় অঁ বাইদেউ নমস্কাৰ হয় নমস্কাৰ আপোনালোকৰ ভিডিঅ'বিলাক চাই থাকোঁ দেই বহুত বেছি ভাল লাগে থেংক ইউ দেই অঁ খবৰ পাতি ভাল ন হয় ভাল ক'ৰ পৰা ক'লে আপুনি অঁ মই তামোলপুৰৰ পৰা ক'লোঁ দিয়া মোৰ নাম ফৰিদ্দিন কি ক'লে অঁ মই তামোলপুৰৰ পৰা ক'লোঁ দিয়া তামোলপুৰ চিনি পোৱা ন হয় হয় তামোলপুৰ মোৰ নাম ফৰিদ্দিন দিয়া ফৰিদ্দিন খৰিদ্দিন অলপমান নামটো বেলেগ দিয়া মোৰ অহ বাকী বিজিটো নাই অলপ সময় লাগিছিল তোমাৰ পৰা হয় কওকচোন মানে তুমি অপেনিং কৰা নহয় নে অপেনিং দোকান হওক কিবা হওক এনেকৈ আৰু মই অকলে নকৰোঁ আমাৰ গোটেই টিমটো গ'লে তেনেকৈ যাওঁ আৰু নাই মোক টিমটো নালাগে মোক অকল তোমাক লাগে মানে অকলে লাগিছিল মানে মোৰ মানে টিমটোক মই সিমান এটা ভাল নাপাওঁ দিয়া তোমাক মই ভাল পাওঁ মানে ভাল নাপায় মানে ভাল পাওঁ মানে তোমাক মই বেছি ভাল পাওঁ আৰু মানে এটাতো থাকে ন তুমি জানা চাগে সেইটো হয় হয় চবৰে এটা নিজা নিজা ভাল লগা থাকে হয় এইটো মানে আমাৰ এটা চেলুন হ'ব হা চেলুন হ'ব মানে আমি তিনিজন লগৰ লগ লাগি কামটো কৰিছোঁ এইটো তামোলপুৰ মেইন চকত হ'ব মেইন চকত তাত মানে অলপ বেলেগতকৈ বেলেগ হ'ব হা বা মানে আমাৰ মানে ককা এটা বান্দৰ পুহিছিল হা আমাৰ মানে চেলুনত বান্দৰে চুলি কাটিব মাজে মাজে মানে বান্দৰ এটা আছে হা আমাৰ পোহনীয়া ককাই পুহিছিল মানে বান্দৰে মাজে মাজে চুলি কাটিব আমাৰ মানে এইটো এট্ৰেকশ্যন টাইপ ৰাখিম আৰু মানে আৰু এটা মই মানে যিটো পষ্টাৰ বনাম হা তুমি আহিবা বুলি প্ৰথম দিনা যিটো কাষ্টমাৰ আহিব অপেনিঙৰ দিনা সেই মানুহজনৰ চুলিটো আপুনি কাটিব লাগিব পাৰিবনে এনে দুডাল কাটি দিলে হ'ব মই নিজৰে চুলি কাটিম পোৱা নাই কি চুলি কাটিম আৰু সেইটোৰ পৰা আমাৰ কাষ্টমাৰটো বাঢ়ি যাব ন মই আৰু ইমানো ডাঙৰ মানুহ নহয় আৰু মই চুলি কাটিলে যে মানুহ বাঢ়ি যাব নহয় তোমাৰ পষ্টাৰটো মই বনাম আৰু তোমাৰ পৰা পাৰ্মিশ্যনটো লৈ লওঁ নাযাওঁ নহয় আৰে পোহনীয়া বান্দৰটো যদি চুলি কাটিব পাৰে তুমি কিয় নোৱাৰিবা হা মই বান্দৰ নেকি তুমি নহয় মই কথাটো কৈছোঁ দেই তুমি মানে প্ৰথম দিনা যদি ফাৰ্ষ্ট এটা কাষ্টমাৰ থাকিব ন মানে আমি হায়াৰ কৰি আনিম কাষ্টমাৰটো কাষ্টমাৰটো আমাৰে কোনোবা চিনাকি হ'ব দিয়া মানে সেইটো মানে অপেনিঙত তোমাক চাব আহিব ন বহুত মানুহ মানে আহে ন অপেনিং কৰিলে ইউটিউবাৰবিলাকক মাতিলে তেনেকৈ ওচৰ পাজৰৰ মানুহবিলাকতো আহে ন তেনেকুৱা টাইপ আৰু তুমি যেতিয়া চুলিটো কাটি দেখাই দিবা দুডালে হওক তেতিয়া অলপ মানুহবিলাক এট্ৰেক্টেড হ'ব দুডাল চুলি কাটি দিব পাৰিম মই বাৰু কথা নাই দুডাল বুলি কওঁতে অলপমান মেচিনটো মাৰি ছাইডটো মাৰি দিবা আকৌ চুলিকেইডাল কাটিবৰ কাৰণে কোদালখন মই ঘৰৰ পৰা লৈ যাম না কোদাল নালাগে দিয়া আমাৰ মেচিন থাকিব মেচিন প্ৰথম আৰম্ভণি তেতিয়া অলপ বস্তুটো ইউনিক হোৱাৰ লগে লগে
আপোনালোকৰ দোকানখনে বেছি ভাল হৈ যাব কাৰণ কোৱালিটি কাটি দিওঁ নেকি ফাৰ্ষ্টটো তুমি কোৱাৰ মতে যদি ইউনিক কৰিব যাওঁ মোক মাৰিব মানুহবিলাকে চেণ্ডেলৰ মালা দিব কি কৈ আছে আপুনি এইবিলাক এই না মানে আমি চেলুনটো অপেনিং কৰিম আৰু বান্দৰটো আজিকালিতো তুমি জানাই না বান্দৰবিলাক মানুহৰ দৰে হৈ গৈছে মানে মানে সঁচাই কৈ আছে নে মিছাই কৈ আছে সঁচাই আমাৰ ককাই পুহিছিল হা আমাৰ 6-7 বছৰ পুহিল বান্দৰটো মানে এতিয়া আমাৰ লগৰ দৰে হৈ গৈছে আমাৰ ফেমিলিৰ এটা মেম্বাৰ টাইপ এতিয়া তুমি আহিলে কথা নাছিল আৰু ফেমিলি মেম্বাৰ যদি আপুনিয়ে কাটি দিব পাৰে চুলিকেইডাল নহয় বান্দৰটোৱে কাষ্টমাৰৰ চুলি কাটিব বান্দৰটোৱে কাটিব বান্দৰটো মানে আমাৰ এই কৰ্মচাৰী নালাগে বেছি দুজনমান ৰাখিলে হ'ব আৰু বান্দৰটোৰ লগত থাকিব কৰ্মচাৰী কেইটা বান্দৰে নে নহয় কৰ্মচাৰী মানুহে থাকিব বান্দৰ এটাই মানে আমাৰ পোহনীয়াটোৱে বাকী বান্দৰেতো মানুহক মাৰিব কাটিব আৰু সেইকাৰণে অপেনিং কৰিব বান্দৰ নিক মাতিছা নেকি কি কৈ দিলা হা এইটো এনেকৈ নক'বা দিয়া ধেমালি কৰি আছেনে আপুনি ধেমালি কৰা নাই তুমি কোনদিনা আহিবা কোৱা পইচা পাতিটো কোৱা তোমাক আনিব যাব লাগে যদি মই বাইক লৈ তোমাক লৈ আহিম পুতুককৈ বাইকেদি তোমাক মই বাইক লৈ নহ'লে মই বান্দৰটোকে পঠাই দিম তোমাক আনিব বান্দৰৰ পিঠিত উঠি যাম মই একো নাই আমাৰ বান্দৰটো মানে চাইকেল চলাব জানে বাকী এতিয়া তুমি আহিবানে অলৰাউণ্ডাৰ আৰু অলৰাউণ্ডাৰ আমাৰ এইটো অপেনিংটো আমি 7 তাৰিখ কৰিব খুজিছোঁ তুমি আহিব পাৰিবানে মানে চাওক মইতো অকলে বাৰু কি কৰিছে আপুনি নাজানো গম পোৱা নাই সঁচাই কৈ আছে মিছাই কৈ আছে কিন্তু মই অকলে তেনেকৈ নাযাওঁ আৰু মই গৈও পোৱা নাই তেনেকৈ অকলে যদি আমাৰ গোটেইখিনিকে মাতে তেতিয়া যাব পাৰি আৰু গোটেইখিনিক মাতিলে পইচাটো বেছি লাগি যাব ন সেইটোতো হয়ে বাৰু এতিয়া তোমাক মাতিলে তোমাক মই কিবা এটা খাবৰ কাৰণে 50-100 টকা দিলে হৈ যাব ন তুমি চিপছ খাই ল'বা চিপছ বা ফুচকা খাই ছোৱালীবিলাকে দেই ফুচকা বেছিকৈ খায় মই দেখোন কৈছোঁ তোমাক আনিবলৈ গুচি যাম মই বা মানুহ পঠাই দিম মই ঘৰৰ পৰা যাব নিদিব নহয় তেনেকৈ চিনাকি মানুহৰ লগত বয়ফ্ৰেণ্ডৰ লগত আহি যাবা কি আছে বয়ফ্ৰেণ্ড মোৰ বয়ফ্ৰেণ্ড জন্মই হোৱা নাই আৰু জন্ম হৈছে যদি ব্ৰহ্মপুত্ৰতে পৰিল নেকি বিচাৰিয়ে পোৱা নাই মই তাক আচ্ছা বয়ফ্ৰেণ্ড বনাই লোৱা এটা কিনো আছে মানে চেলুনখন অপেনিং কৰা দিনাখনৰ কাৰণে হৈ যাব তুমি তোমাৰ কথা এইটো তুমি পাৰ্মানেণ্টকৈ ৰাখি লোৱা সিদিনাৰ কাৰণে ৰাখা দিয়া এতিয়া মেইন কথাটো কোৱা তুমি আহিবানে মই কি ক'ম এতিয়া ঠিক আছে তোমাক মই ভাবিব টাইম দিছোঁ তুমি মোক 3 মিনিট লোৱা 3 মিনিট পিছত মই তোমাক ফোন মাৰিম হা 3 মিনিটত ভাবা মোৰ মানে বেছি সময় নাই হা তোমাৰ থাকিব পাৰে হাতত সময় মোৰ বেছি সময় নাথাকে মই বহুত বিজি দিয়া মই মানে এঠাইত নহয় দেই মই বহুত বেলেগ জেগাত চেলুন খুলিছোঁ বিজনেছ মানে ব্ৰাঞ্চ টাইপ জেগাই ব্ৰাঞ্চটো থাকে আমাৰ দৰঙৰ ওচৰত যদি হয় তেতিয়া মই গুচি যাম আৰু তেতিয়া অকলে হ'লেও কথা নাই কিন্তু সমলপুৰ অকণমান দূৰ হৈ যায় দিয়কচোন মই তোমাক আনিব যাম বেটাৰী ৰিক্সা লৈ যাম হ'ব ইমান দূৰ বেটাৰী ৰিক্সাটো আমাৰ মানে অলপ বেলেগ চিষ্টেম বাইকৰ দৰে স্পীড হেঁচাত মোৰ একদম দাঁত চাত সৰি যাব লিভাৰ চিভাৰ ওলাই আহিব নোলাই সেইটো ৰিক্স মোৰ বাকী দিয়া তোমাক মই 3 মিনিট দিছোঁ তুমি 3 মিনিট পিছত মোক ফোন কৰা হা হয়তো মই নিজে কৰি আছোঁ 3 মিনিট দেই হ'ব দিয়ক ঠিক আছে 3 মিনিট পিছত মানে মই কল কৰি আছোঁ পানী খাই লোৱা যদি ভয় লাগিছে পানী খাই লোৱা যদি ভয় লাগিছে মানে আপুনি মই দিয়া হ'ব দিয়ক ঠিক আছে 3 মিনিট পিছত কল কৰি আছোঁ ঠিক আছে মোৰ টাইম নাই কাটি দিছোঁ মই তো গাইজ ক'লোঁ আৰু হয়তো বহুতখিনি হাল্লা আহিছে আপোনালোকে এডজাষ্ট কৰিলোঁ মই এডিটিঙত বাৰু অলপ চাউণ্ডটো বাঢ়াই দিছোঁ কিবা কৰি দিছোঁ অলপ এডজাষ্ট কৰিলোঁ বাৰু চাহ এটা বাঢ়িছে আগফালে মোৰ হাইৱে ৰাস্তা আছে তথাপিও আৰু ফোনটো কৰি প্ৰেংকল বুলি কৈ দিওঁ কাটি দিছে মোৰ মাতটো তেনেকৈ হেল্ল' ভাবিলে না মই নাযাওঁৱে দিয়ক নাহে নেকি আপুনি 50 টকা এটা পালে হয় ফুচকা খাবলৈ পইচাটো লগত কথা নহয় বাৰু এনেই আৰু কিবা কথাবিলাক ভাল লগা নাই আপোনাৰ আচ্ছা যদি মই এইটো প্ৰেংকল বুলি কৈ দিওঁ ভাল লাগিব না প্ৰেংক কল প্ৰেংক কলে যে ধেমালি
কৰে ফোনবিলাক কৰি কেনে আজিকালি আপুনি মোৰ নাম্বাৰটো ক'ত পালে নাম্বাৰটো বিচাৰিলেতো ভগৱানকো পোৱা যায় তোমাৰ নাম্বাৰটোনো কি বস্তু আজিকালি নাপায় ভগৱানক আজিকালি চবেই এইটো ডাইলগ চবেই দি আছোঁ ময়ো দিলোঁ অঁ বাকী বা এইটো প্ৰেংক কল চলি আছিলে অডিয়েঞ্চক কিবা এটা কৈ দিয়া প্ৰেংকহে কৰি আছিলা নেকি প্ৰেংক কল আছিলেতো অডিয়েঞ্চক কিবা এটা কৈ দিয়া লাইক চাইক কৰিব অলপ কিবা এটা কৈ দিয়া মোৰ আকৌ নামমান্তিকে খঙে উঠি আছিল খংটো বাদ দিয়া চেলুন তেলুন অপেনিং কৰিলে তোমাক মাতিম দা কেতিয়াবা যাম মই একদম কোটাল দা যি আছে চব লৈ যাম চুলি কাটাকে অ'কে আৰু মই তোমাৰ নাম চাম একো নাজানোৱে নহয় নামটো মোৰ নাম হৈছে মিৰ্জুল আহমেদ তাৰপাছত মোৰ চেনেলটোৰ নাম হৈছে দিৱানা লড়কা হা একদম দিৱানা লড়কাই আজি মোক দিৱানা কৰি দিলে তো আপোনালোকেও পুৰা চাব ভিডিঅ'বোৰ ধমাকা ভিডিঅ' আহি আছে আৰু আহি আছে হয় নাই ধমাকা ভিডিঅ' আহিবতো গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি এইটো বোলে মোক প্ৰেংকহে কৰিলে মই কিবা ক'লোঁ মই নাজানো একো আৰু সেইকাৰণে যদি ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট কৰি জনাব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো থেংক ইউ বা আৰু লগ পাম বাৰু দেই বেয়া চেয়া নাপাবা হা বা অলপমান কামোৰ দিলোঁ একো নাই দিয়া ঠিক আছে থেংক ইউ তো গাইজ অলপ সাহৰ মাত আহিছে আপোনালোকে অলপমান কিবা কৰিব হাঁহিতে নাই তো আজিৰ প্ৰেংক কলটো এইখিনি আছিল আৰু মই বহুত বস্তু গুচি গৈছোঁ কাৰণ আজি মোৰ হাতত মানে আৰু এক্সট্ৰা মোবাইল নাই ৰেকৰ্ডিং কৰাৰ কাৰণে তো আপোনালোকক বেয়া চেয়া নাপাব যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলকনটো প্ৰেছ কৰি দিব আপোনালোক আনি চাবাই কৈছে আৰু মোৰ কাষত এটা আছে কিবা এটা কৈ দি চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে শ্বেয়াৰ কৰি দিব ভাত খাই দিবি আৰু চিজা ভাত খাইছোঁ বঢ়িয়া তো নেক্সট ভিডিঅ'টো পাম তেতিয়াহ'লে বাই বাই ধন্যবাদ জয় অসম বাই বাই